আজি আমি বিয়ালৈ গৈছোঁ। 2 দিন আগত মই আপোনালোকৰ এটা ব্লগ দিছিলোঁ জোৰোণত। আজি সেইজন দৰাৰে বিয়া হয় আৰু আমি এতিয়া বিয়ালৈ গৈ আছোঁ। তেন্তে শেষলৈকে চাই থাকিব মোৰ ভিডিঅ'টো। ফটোৰ কাৰণে ৰখি আছোঁ দেখছ, মই ফটো লৈ না আহিবলৈ নহ'লে নতুন লাগে কোনো। চা চা মুখখন চা 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 মুখখন। একোৱে হেৰি কৰিব পৰা নাই, তাড়াতাড়ি ইমান তাড়াতাড়ি লগাইছি মোৰ। হেল্ল' ফ্ৰেণ্ডছ, আমি কি কৰিব আহিছোঁ এতিয়া? ভাত খাবা। কেনেকৈ খাম? হাতে দি। এয়া আমাৰ এতিয়া ভাত দি আছে। একো নহয় একো নহয়, চবেই ভাড়ি ল'ব লাগিব। এই আছা ইমান লাজ কৰি আছে। এয়া হৈছে দৰাৰ দাদা। ये मेरी लड़की है, स्माइल कर रही है और इसको शादी में बहुत मज़ा आया आज। बहुत कितना मज़ा आया? बहुत सारा। किमान ভাল লাগিছে তোমাৰ? বহুত বহুত ভাল লাগিছে বোলে। যিয়ে নহওক বিয়া খাব গ'লেতো ভালে লাগে আৰু ন। বিয়াত পূৰা ফুল এনজয় হয় আৰু ভাল লাগে বিয়াত যায় মাজে মাজে। এইখিনি আছিলে, কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব। অ'কে, বাই বাই।